হেল্ল' ফ্ৰেণ্ডছ, আগৰ ভিডিঅ'ত আমি শিকিছিলোঁ পেটিএম একাউণ্ট কেনেকৈ ক্ৰিয়েট কৰিব পাৰি আৰু ইয়াত বেংক একাউণ্ট এড কৰিবলৈ আৰু পেটিএমৰ পৰা UPI ID সহায়ত বা QR কোড স্কেন কৰি আৰু বেংকলৈ কেনেকৈ পইচা ট্ৰান্সফাৰ কৰিব পাৰি আদি এই সকলোবোৰ আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ। আজি আমি এই ভিডিঅ'টোত শিকিম পেটিএমৰ KYC কেনেকৈ কৰিব পাৰি। একেবাৰে সহজতে নিজৰ মোবাইলৰ পৰাই কেনেকৈ পেটিএমত ফুল KYC কৰিব পাৰি আৰু ইয়াৰ বেনিফিট কেনেকৈ ল'ব পাৰি আমি এই ভিডিঅ'টোৰ সহায়ত এই সকলোবোৰ জানিম। আগৰ ভিডিঅ'টো যদি এতিয়ালৈকে চোৱা নাই, লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, লিংকটোত ক্লিক কৰি চাই ল'ব। এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব। যদি এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। প্ৰথমে পেটিএম এপ্লিকেশ্যনটো অ'পেন কৰিব। পেটিএম এপ্লিকেশ্যনটো অ'পেন কৰাৰ পিছত লেফ্ট ছাইডে অপশ্যনটোত ক্লিক কৰিব। লেফ্ট ছাইডৰ এইটোত ক্লিক কৰিব। ক্লিক কৰি আমি KYC কৰি ইয়াত ফুল ডিটেইলছটো আহি যাব। তো আমি ইয়াত KYC কৰিম, সেইটো কাৰণে ইয়াত এই অপশ্যনটোত ক্লিক কৰিব। এইটো ইয়াত ক্লিক কৰিব। তো ইয়াত আমি গৈ KYCটো কৰিব পাৰিম। তো মোৰ ইয়াত মিনি KYC হৈ আছে, সেইটো কাৰণে ইয়াত আমাৰ KYC পেণ্ডিং অপশ্যনটো দেখাইছে, KYC পেণ্ডিং। তো মোৰ ইয়াত মিনি KYC হৈ আছে কাৰণে ফুল KYC হোৱা নাই। মিনি KYC ৱালেটৰ লিমিট 10,000 পাৰ মান্থ। আমাৰ ইয়াত পাৰ মান্থ 10,000 লিমিটটো। যদি ফুল KYC কৰোঁ তেতিয়াহ'লে 1 লাখ হ'ব। তো আমাৰ ইয়াত মিনি KYC হৈ আছে, সেইটো কাৰণে ইয়াত 10,000 দেখাইছে পাৰ মান্থ আৰু ইয়াত KYC পেণ্ডিং বুলি অপশ্যন আহিছে। আৰু আপোনাৰ ইয়াত পূৰা ফুল ডিটেইলছখিনি থাকিব, মোবাইল নাম্বাৰ, ইমেইল ID। তো আমি ইয়াত এতিয়া KYC কৰিম। তো KYC কৰিবৰ কাৰণে স্ক্ৰল ডাউন কৰি আহিব। KYC কৰিবৰ কাৰণে এই আপগ্ৰেড একাউণ্ট এণ্ড আনলক বেনিফিটছ ইয়াত ক্লিক কৰিব। ক্লিক কৰি আমি ইয়াত মিনি KYC কৰিলোঁ। তো মিনি KYCত অকল মান্থলি আমি লিমিট ট্ৰানজেকশ্যন লিমিট আছে 10,000 আৰু যদি আমি পূৰা ফুল KYC কৰোঁ তাত ট্ৰানজেকশ্যন লিমিট আছে 1 লাখ। তো মিনি KYCত অকল দুটা বেনিফিট আনলক হয়, পে এট এনি ষ্ট'ৰ এণ্ড মাৰ্চেণ্ট, পে অনলাইন অন এনি এপ এণ্ড ৱেবছাইট। এই দুটা অপশ্যন আৰু বাকী 4টা অপশ্যন আছে, চেণ্ড মানি টু ফ্ৰেণ্ডছ, ট্ৰান্সফাৰ মানি টু বেংক, মেইনটেইন বেলেঞ্চ আপ টু 1 লাখ, অ'পেন ছেভিং একাউণ্ট। আমি পেটিএমৰ যোনটো ছেভিং একাউণ্ট আছে সেই একাউণ্টটো ফুল KYC কৰিলে মানেহে পেটিএম ছেভিং একাউণ্টটো খুলিব পাৰোঁ। যদি মিনি KYC হয় বা KYC নকৰোঁ তেতিয়া আমি পেটিএমৰ ছেভিং একাউণ্টটো অ'পেন কৰিব নোৱাৰোঁ। সেই পেটিএমৰ ছেভিং একাউণ্টৰ কাৰণে পূৰা ফুল KYC লাগিব, ফুল KYC হ'লেহে খুলিব পাৰি। তো আমি এতিয়া মিনি KYC কৰিবৰ কাৰণে তো আপগ্ৰেড টু ফুল KYC এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আৰু ইয়াত 3টা অপশ্যন আছে, আধাৰ ভেৰিফিকেশ্যন OTP, আধাৰ ভেৰিফিকেশ্যন এট এ নিয়াৰ বাই KYC পইণ্ট, আধাৰ ভেৰিফিকেশ্যন এট ড'ৰ ষ্টেপ। তো ড'ৰ ষ্টেপৰ ছাৰ্ভিচ আছে ইয়াত। তো ড'ৰ ষ্টেপ ছাৰ্ভিচৰ কাৰণে আমাৰ ইয়াত নিজৰ এড্ৰেছটো ইয়াত ফিল আপ কৰিব লাগিব, নিজৰ নাম দিব লাগিব, হাউচ নম্বৰ দিব, এৰিয়া দিব, লেণ্ডমাৰ্ক দি দিব আৰু পিন ক'ডটো দিব আপোনাৰ এড্ৰেছৰ, চিটি, ষ্টেট, এল্টাৰনেট, কণ্টেক্ট নাম্বাৰ। এই সকলোবোৰ ফিল আপ কৰি প্ৰচিড কৰি দিব। প্ৰচিড কৰাৰ লগালগ আপোনাৰ হেৰিয়ালৈ KYC এজেণ্ট আহিব ফুল KYC কৰিবৰ কাৰণে। আৰু আমাক পূৰা ফুল KYC কৰিবৰ কাৰণে ডকুমেণ্ট লাগিব, আধাৰ কাৰ্ড এণ্ড পেন কাৰ্ড। ইয়াত লিখা আছে ডকুমেণ্ট ৰিকুৱাৰ্ড ফৰ ভেৰিফিকেশ্যন। তো ফুল KYC ভেৰিফিকেশ্যনৰ কাৰণে আমাক আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লাগিব। এই দুটা হ'লে মানে আমাৰ পূৰা ফুল KYC হৈ যাব পেটিএমৰ। তো মিনি KYC কৰিবৰ কাৰণে আৰু 2 নম্বৰ অপশ্যনটো আছে ইয়াত, আধাৰ ভেৰিফিকেশ্যন এট এ নিয়াৰ বাই KYC পইণ্ট। আমি 2 নম্বৰ অপশ্যনটোত আমি KYC পইণ্টলৈ নিজে গৈ পূৰা ফুল KYCটো আমি কৰিব পাৰোঁ। তো KYC পইণ্ট আপোনাৰ ক'ত আছে সেই চিলেক্ট কৰিব পাৰে ইয়াত। তো ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ KYC পইণ্ট ক'ত আছে সেইখিনি ইয়াত দেখাই দিব। তো আপুনি ইয়াত কল অপশ্যনটো আছে, কল কৰি আপুনি কল কৰিব পাৰে KYC পইণ্টৰ কাৰণে, এজেণ্টক কল কৰিব পাৰে। ইয়াত এই গোটেইখিনি ইয়াত আছে অপশ্যন দি দিছে, ক'ত আপোনাৰ নিয়াৰ বাই KYC, নিজৰ ঘৰৰ ওচৰত ক'ত আছে KYC। তো সেই পইণ্টখিনি ইয়াত দি দিছে। আৰু ডাইৰেকশ্যন আপোনাৰ ডাইৰেকশ্যনত ক্লিক কৰি গুগল মেপত গৈ চাব পাৰে জেগাডোখৰ ক'ত আছে। তো ইয়াত আমি KYC পইণ্টত গৈ য'ত আপোনাৰ নিজৰ ওচৰ হয় চেণ্টাৰটো KYC পইণ্ট, তাত আপোনালোকে গৈ পূৰা ফুল KYCটো কৰিব পাৰে। আৰু অৰিজিনেল আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লগত লৈ যাব, তেতিয়াহে পূৰা ফুল KYCটো কৰিব পাৰে KYC এজেণ্টে। আৰু আমি নিজে মিনি KYCটো কৰিবৰ কাৰণে আধাৰ কাৰ্ড ভেৰিফিকেশ্যন উইথ OTP ফাৰ্ষ্ট অপশ্যনটো আমি ক্লিক কৰি মিনি KYCটো কৰিব পাৰোঁ। তো মিনি KYCটো কৰিবৰ কাৰণে এই প্ৰথম অপশ্যনটোত ক্লিক কৰিব আৰু এই মিনি KYCটোৰ ভেলিডিটি হৈছে অকল 1 year।
1 year কাৰণে আমাৰ ভেলিডিটি থাকিব মিনি কেৱাইচিটোৰ কাৰণে আৰু মিনি কেৱাইচিটো আমি আধাৰ কাৰ্ডৰ OTP সহায়ত কেৱাইচিটো কৰিব পাৰোঁ আৰু যোনটো ফুল কেৱাইচিটো হৈছে লাইফ টাইমৰ কাৰণে তাত বহুতো বেনিফিট আছে সেইখিনি আমি ল'ব পাৰোঁ তো মিনি কেৱাইচিটো কৰিবৰ কাৰণে ইয়াত আধাৰ নাম্বাৰ ইয়াত আধাৰ নাম্বাৰটো এণ্টাৰ কৰিব আৰু আধাৰ কাৰ্ডখনত যোনটো নাম আছে সেই নামটো এণ্টাৰ কৰি এগ্ৰি কৰি প্ৰচিডটোত ক্লিক কৰি দিলে মানে ক্লিক কৰি দিয়াৰ পিছত আকৌ আপোনাৰ নিজৰ আধাৰ কাৰ্ডখনৰ লগত যোনটো মোবাইল নম্বৰ দিয়া আছে সেই মোবাইল নম্বৰৰ এটা OTP এইটো আহিব সেই OTPটো এণ্টাৰ কৰি দিলে মানে আপোনাৰ মিনি কেৱাইচিটো কমপ্লিট হৈ যাব তো এনেকৈ আমি মিনি কেৱাইচি কৰিব পাৰোঁ আৰু ফুল কেৱাইচিটোৰ কাৰণে কেৱাইচি পইণ্টলৈ যাব লাগিব এজেণ্টৰ ওচৰলৈ ক'ত আছে তাত চাই লৈ আৰু ড'ৰ ষ্টেপ ছাৰ্ভিচটো আমি ল'ব পাৰোঁ এনেকৈ আমি পেটিএমৰ কেৱাইচিটো কৰিব পাৰোঁ নিজৰ মোবাইলতে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব থেংক ইউ